হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল লাৰ্ণিং উইথ বিটু। যিহেতু মই বিদ্যুৎ ছায়েন্সৰ যিটো বিদ্যুতৰ পাৰ্ট আছে সেইটোৰ মই MCQ কুৱেশ্যনখিনি আগবঢ়াইছিলোঁ। এতিয়া মই যিখিনি ডাইৰেক্ট কুৱেশ্যন আছে, ভেৰি শ্বৰ্ট এণ্ড শ্বৰ্ট টাইপ কুৱেশ্যন এণ্ড এনচাৰ আছে, সেইখিনি মই আলোচনা কৰিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে লাষ্টলৈকে চাব। ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত মই PDF-ৰ লিংক দি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া প্ৰথম কুৱেশ্যনটো আছে, বিদ্যুৎ প্ৰবাহ কি? কোনো পৰিবাহী এটাৰ প্ৰস্থচ্ছেদৰ মাজেৰে একক সময় পাৰ হৈ যোৱা আধানৰ পৰিমাণকে বিদ্যুৎ প্ৰবাহ বোলে। যিহেতু ইয়াত যিসমূহ ইংলিছ মিডিয়াম আছে, ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিও এই প্ৰশ্নসমূহৰ পৰা উপকৃত হ'ব পাৰে। ইয়াত ইংলিছ মিডিয়ামৰ প্ৰশ্নসমূহ আছে, মই সেইখিনি পঢ়িলে বহুত যিহেতু ভিডিঅ' দীঘল হৈ যাব। HSLC 2020 আহিছে। আধানৰ SI একক কি? কুলম। বিদ্যুৎ প্ৰবাহৰ SI একক কি? এম্পিয়াৰ। এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞা দিয়া। ডিফাইন ওৱান এম্পিয়াৰ অফ কাৰেণ্ট। এডাল পৰিবাহীৰ কোনো এক প্ৰস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম আধান পাৰ হৈ গ'লে প্ৰস্থচ্ছেদটোৰ মাজেৰে চলিত প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয়। 1 এম্পিয়াৰ = 1 কুলম ডিভাইডেড বাই 1 ছেকেণ্ড। কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা চাই ল'ব, 6.25 × 10⁻18টা। বিদ্যুৎ প্ৰবাহৰ প্ৰচলিত দিশ কি? বিদ্যুৎ বৰ্তনী এটাৰ বৈদ্যুতিক কোষ বা বেটাৰী ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ যায়। তাৰপিছত এতিয়া 7 নম্বৰ কুৱেশ্যন আছে, বৈদ্যুতিক বৰ্তনী এটাৰ ইলেক্ট্ৰনৰ গতিৰ দিশ কি? বৈদ্যুতিক কোষ বা বেটাৰীৰ ঋণাত্মক মেৰুৰ পৰা ধনাত্মক মেৰুলৈ কি হয়? বিদ্যুৎ সঞ্চালন হয়। পৰিবাহী এটাৰ মাজেৰে আধানৰ পৰিবহণ বা প্ৰয়োজনৰ চৰ্তটো কি? বিভেদৰ স্থাপন হৈছে। এমিটাৰ কি? এমিটাৰ হ'ল বৈদ্যুতিক বৰ্তনী এটাত বৈদ্যুতিক প্ৰবাহৰ পৰিমাণ জোখা এবিধ সঁজুলি। বৈদ্যুতিক বৰ্তনী এটাত এমিটাৰ কেনেদৰে সংযোগ কৰা হয়? এইটো শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয়। এই প্ৰশ্নসমূহেই আছিলে। গতিকে পূৰ্বৱৰ্তী বছৰত অহা মই প্ৰশ্নসমূহ আলোচনা কৰিবলৈ লৈছোঁ। ভল্টমিটাৰ কাক বোলে? ভল্টমিটাৰ কাৰ্যটো আহে। বৈদ্যুতিক বৰ্তনী এটাৰ দুটা বিন্দুৰ মাজৰ বিভেদ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধক ভল্টমিটাৰ বুলি কোৱা হয়। এইটো আহি থাকে এইটো চাওক, HSLC 2022 আহিছে। এডাল নিৰ্গম তাৰৰ বাবে V-1 লেখ অংকন কৰা। এইটো চাই ল'ব, লেখটো আপোনালোকে। HSLC 2020 আহিছে। ওমৰ সূত্ৰ লেখা। উষ্ণতা স্থিৰে থকা অৱস্থাত বৰ্তনীত সংযোজিত ধাতুৰ তাঁৰ এডালৰ দুই মূৰৰ মাজৰ বিভেদ তাঁৰডালৰ মাজেৰে চলিত প্ৰবাহৰ সমানুপাতিক। ইয়াকে ওমৰ সূত্ৰ বুলি কোৱা হয়। ৰোধৰ SI একক কি? ওম। এইবিলাক প্ৰশ্ন যিহেতু পূৰ্বৱৰ্তী বছৰত আহি গৈছে, গতিকে এই প্ৰশ্নবিলাক আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে এই ভিডিঅ'টোত যিহেতু মই পূৰ্বৱৰ্তী বছৰৰ প্ৰশ্নসমূহক বেছি ইম্পৰ্টেণ্ট দিছোঁ। এইটো চাওক, 2027 নম্বৰ প্ৰশ্নটো আহিছে। HSLC 2018 আহিছে। তাপীয় ক্ৰিয়াৰ জোলৰ সূত্ৰটো লেখা। আৰ ৰোধৰ এটাৰ মাজেৰে টি সময়ত I স্থিৰ প্ৰবাহৰ চালিত হ'লে ৰোধটোৱে উৎপন্ন কৰা তাপৰ পৰিমাণ হ'ব H = I²RT। এই সমীকৰণটোকে তাপীয় ক্ৰিয়াৰ জোল সূত্ৰ বোলে। এইটো হৈছে বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক বা বাণিজ্যিক একক কি? HSLC 18 আহিছে। কিলোৱাট ঘণ্টা। HSLC 17 আহিছে। 28 নম্বৰ কুৱেশ্যনটো, বৈদ্যুতিক বাল্বৰ ফিলামেণ্টৰ জীৱনকাল কেনেদৰে দীঘলীয়া কৰা হয়? ইয়াৰ বাবে সাধাৰণতে বাল্ববিলাকত ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰ্গন বা নাইট্ৰজেন গেছ ভৰাই ৰখা হয়। আৰ্গন বা নাইট্ৰজেন। HSLC 15 আহিছিলে। এইটো চাই ল'ব, 35 নম্বৰ কুৱেশ্যনটো। HSLC 16 আহিছে। 36 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। 16, 18, 20, 22, 24 এই বছৰৰ প্ৰশ্নসমূহ বহুত গুৰুত্বপূৰ্ণ। যিহেতু এইবিলাকেই আছিলে আজিলৈ, যিবিলাক আছিলে এইবিলাকেই আছিলে 1 নম্বৰীয়া কুৱেশ্যন, ডাইৰেক্ট কুৱেশ্যন। এই কুৱেশ্যনবিলাক আপোনালোকে চাব পাৰে বিদ্যুতৰ ক্ষেত্ৰত। এইবিলাকৰ পৰাই প্ৰশ্ন আহিব, যিহেতু সকলোবিলাক চিলেবাছ ফ'ল' কৰা হৈছে আৰু পাঠটোৰ সকলোবিলাক প্ৰশ্ন ইয়াত সংযোজন কৰা হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক, চেনেলটো নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সকলোৰে মাজলৈ চেনেলটো আগবঢ়াই দিয়ক। ধন্যবাদ। জয় অসম।